তো হেল্ল' এভৰিৱান, মই আছোঁ বৰ্তমান ৰাস্তাৰ মাজত। একচুৱেলি ৰাস্তাৰ মাজত এইকাৰণে আছোঁ, এনেই ওলাই আহিছিলোঁ। আজি ছানডে' হয় আৰু ছানডে' বুলি কিনো আৰু মোৰ লগত আছে মোৰ ছিনিয়ৰ নিজাম দা। এনেই ওলাই আহিলোঁ ৰাস্তাত। এইটো হৈছে তিতাবৰলৈকে যোৱা ৰাস্তা হয় আৰু এইফালেৰে চিধা গৈ থাকিলে আমি পাম তিতাবৰ। আৰু এতিয়া বৰ্তমান জাষ্ট এনজয় কৰি আছোঁ। এই জেগাখিনি কিয় ভাল লাগিছে, ক'ব গ'লে মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰে ষ্টুডেণ্ট হয়। এগ্ৰিকালচাৰটো চবতে আছে, কিন্তু বাহিৰত অলপমান এনেকুৱা নেচাৰেল মানে চাই কিবা এটা বহুত ভাল লাগে ন তেনেকৈ। তো আপোনালোকে চাগে ভাবিছে হঠাৎনো ক'ৰ পৰা কি কৰিব ধৰিছে তেনেকুৱা একো নাই। একচুৱেলি আজি ছানডে' হয় ন, আৰু একচুৱেলি মই ৰুমটোত সোমাই বহুত ব'ৰ হৈ আছিলোঁ আৰু এইকাৰণে ভাবিলোঁ অলপমান ওলাই যাওঁ মানে কি আৰু এনেই জাষ্ট বাইকখন লৈছোঁ আৰু দাদাক লৈ ওলাই আহিছোঁ। তাতে সেই চাওক ধানৰি পথাৰত ধান কাটি আছে মাইকী মানুহবোৰে। তো এনজয় কৰাৰ ভাবিলোঁ যে লাহে লাহে মোৰ ছাবস্ক্ৰাইবাৰ্ছো বাঢ়িব ধৰিছে, তো আপোনালোককো লগত লৈ যাওঁ, বস্তুবিলাক দেখাওঁ। আৰু যদি এনেকুৱা হয় যে এই ভিডিঅ'টো চলি থাকে, দেন এটা কাম কৰিম, অলপ পিছত মই ওলাই যাম, ওলাই পেলাই এটা বেলেগ জেগা দেখাবলৈ লৈ যাম। যদিহে এই ভিডিঅ'টো মই কণ্টিনিউ কৰোঁ, যদি নকৰোঁ তেতিয়াহ'লে অলপ পিছত এইখিনি পিছতে সামৰণি মাৰি দিম। চ' সেইটো মোৰ ফাৰ্ষ্ট মটৰ ভ্লগ ক'ব গ'লে। এণ্ড এনেকৈ প্ৰথমবাৰ মটৰ চাইকেলত উঠি বেক চাইডে উঠি পেলাই এনেকৈ ব্লগ কৰি গৈ আছোঁ। আগৰবাৰতো গাড়ীত দেখাইছোঁ, স্কুটিত দেখাইছোঁ। আৰু চাই যাওক মোৰ লগত ৰাস্তা উপভোগ কৰি যাওক। লাহেকৈ ঘূৰি আহি পালোঁ আমাৰ ইউনিভাৰ্চিটিৰ ৰাস্তা আৰু লাহেকৈ সোমাই যাম হোষ্টেলত। চ' এনেকৈ ঘূৰি ফুৰি আহি পালোঁ হোষ্টেল, আৰু এতিয়া লাহেকৈ ওলাই যাওঁ এটি বৰ সুন্দৰ ঠাইলৈ। বলক 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 বলক। তো কিবা এটা দেখাব লাগে। কেনে যোৰহাটৰ নিমাতী ঘাট, ইমান ধুনীয়া, ইমান মনোমোহা পৰিৱেশ, কি ক'ম মই, ভাষাহীন হৈ পৰিছোঁ। মানুহে ইয়াতে পিকনিক কৰি আছে, গান গাই আছে, এনজয়মেণ্ট কৰি আছে। মাই গড, মানে চাওকচোন। আৰু এতিয়া মই উঠিম এখন পানী জাহাজত। চ' মোৰ বিশ্বাস হোৱা নাই ডেট মই আজি প্ৰথমবাৰ লাইফত পানী জাহাজৰ ওপৰত থিয় হৈ আছোঁ। বেছি হাল্লা হুল্লা কৰিব মন যোৱা নাই, শান্তিটো মানে বিগড়ি যাব। কি ভিউ ভিউ চাওক, মাই গড। মই লাইফত প্ৰথমবাৰ আহিছোঁ ক'ব গ'লে এনেকৈ, আৰু মই প্ৰথমবাৰ এনেকৈ জাহাজত উঠি আছোঁ আৰু যাম ৰ'ব, ওপৰলৈকে যাব চেষ্টা কৰোঁ। বম ভয় লাগিছে কিন্তু যাম আৰু। কি ক'ম, মই নিজে নিজৰ এক্সপিৰিয়েঞ্চটো ক'বই পৰা নাই, ইমান বেছি এক্সাইটেড, ছুপাৰ এক্সাইটেড, কাৰণ মই দিছ ইজ দ্য ফাৰ্ষ্ট টাইম। এণ্ড মাত বহি আছে, চ' প্লিজ বেয়াৰ উইথ মি। মই জাষ্ট চিনেৰীহে দেখাব পাৰিম, তাতকৈ বেছি মই কি একো ক'ব নোৱাৰোঁ, কাৰণ এতিয়া কোনো মানুহে নাই। এখন কলকাতাৰ পৰা আহিছে বুলি কৈছে চবে, তো সেয়ে। আৰু সেইফালে গৈ আছোঁ, ভিউ দেখাই আছোঁ চাব দে, এইটো ভিউ চাওক। ইয়াৰ পৰা চাবলগীয়া চবতকৈ বিশেষ আকৰ্ষণ হ'ব চাগে ছানছেটটো। তো বৰ্তমান ছানছেট হ'ব ধৰিছে, তামাম ন। ইয়াতে কাম কৰা মানুহ এজনক সোধা মতে ইয়াতে বোলে 230জন ছিট কেপাচিটি আছে। এই যে পিছফালে ছিট দেখা পাইছে, তো এইকেইটাত বোলে 230টা নেকি, তাৰ ইমানটামান ছিট কেপাচিটি আছে। মই ভালকৈ গম নাপাওঁ বাৰু, কাৰণ ইয়াতে ভালকৈ কম পোৱাকৈ মানুহ নাই পোৱা। চ' তাৰ পৰা ওলাই আহি পালোঁ চাংপো ৰিভাৰ ক্ৰুজ এণ্ড ৰেষ্টুৰেণ্ট। ইয়াতে যদিও ক্ৰুজখন বোলে আজি নাই, বাট ঠাইখিনি চাবলৈ আহিলোঁ আৰু আপোনালোককো দেখাই দিওঁ কেনেকুৱা ঠাই হয়।
দিয়ক বাপৰে বেলেগ এটা এক্সপিৰিয়েঞ্চ আছিলে মই কি দেখিলোঁ কি চালোঁ মাই গড মই মানে আজি ইমান ধুনীয়া জেগাখিনি ইয়াতে ৰিজৰ্ট বনাইছে শ্বিপত উঠিলোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালে পালে নাই ইয়াতে নকওঁ ৰুম পাই পেলাই কৈছোঁ বাকীখিনি এণ্ডিং ৰুম পাই চ' ফাইনেলি আহি পালোঁ ৰুম একচুৱেলি আহি পোৱা বহুত সময় হ'ল আহি পেলাই অলপমান ফ্ৰেছ হ'লোঁ জেগাটো চাই বহুত ভাল লাগিলে মই যোৰহাটতো কেইবাবছৰো থাকিলোঁ কিন্তু সেইবোৰ জেগাত যোৱা হোৱা নাছিলে তো এই ফাৰ্ষ্ট টাইম গৈছোঁ বহুত ধুনীয়া হয় জেগাখিনি আৰু আপোনালোকে আহিব চাব আজি ইমান মানে এনেকুৱা হ'ল যে দেৰিকৈ যাই পোৱা যেন অলপমান টাইম দেৰি হ'ল তো সেইকাৰণে ইমানখিনি হেৰি নকৰিলোঁ বাট যিখিনি সময় আছিলোঁ ছানছেটটো এটলিষ্ট দেখা পালোঁ বহুত ভাল লাগিলে এণ্ড চিৰিয়াছলি পাৰফেক্ট ছানডে এটা বঢ়িয়া ছানডে বহুত বঢ়িয়া ছানডে এটা গ'ল আৰু আশা কৰোঁ আপোনালোকে ভ্লগটো চাই খুব ভাল পালে আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু জল্দি ছাবস্ক্ৰাইব বাটনটো টিপি পেলাই মোৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ কৰাত হেল্প কৰক কাৰণ 1000 হ'বলৈ আৰু বেছি নাই যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ্ছ পাৰ হ'ব তেতিয়া এটা ভিডিঅ' বনাম আৰু সেই ভিডিঅ'টো হ'ব টোটেলি মই কেনেকৈ মোৰ ইউটিউব জাৰ্ণিটোৰ ওপৰত কথা পাতিম ডেট মই কেনেকৈ ইউটিউবটো ষ্টাৰ্ট কৰিলোঁ কিয় ষ্টাৰ্ট কৰিলোঁ এণ্ড ক'ব গ'লে কেনেকৈ মই ভিডিঅ'জবোৰ বনাওঁ বহুতে মোক সুধি থাকোঁতে মই ভিডিঅ'জবোৰ কেনেকৈ বনাওঁ গানবোৰ কেনেকৈ বনাওঁ তো একো ইনষ্ট্ৰুমেণ্ট নাই অকল মই গীটাৰখন লৈ পেলাই মোৰ লেপটপত কানেক্ট কৰি পেলাই কেনেকৈ বনাওঁ তো সেই চব বস্তু মই ধুনীয়াকৈ আপোনালোকক দেখাম আশা কৰোঁ যে সেইটো ভিডিঅ' চাই আপোনালোকে খুব ভাল পাব কাৰণ এনেকুৱা হয় ডেট এটা ইউটিউবৰ জাৰ্ণিত যদি আপোনালোকক ডিছক্ৰাইব কৰিব যাওঁ তেতিয়াহ'লে তাতে বহুত কথা সোমাই পৰে বহুতৰ কথা আহি পৰে বহুত কেনেকৈ কি মানে এটা কি ক'ম আৰু ধুনীয়া এটা ষ্টৰি এটাই হৈ যায় আৰু 1000 ছাবস্ক্ৰাইবাৰ্ছলৈকে মোৰ কেনেকুৱা এটা ষ্টৰি হৈছিলে তো সেইটো জানি আশা কৰোঁ নিশ্চয় আপোনালোকে শুনি খুব ভাল পাব চ' টিল দেন টাটা বাই বাই জয় হিন্দ জয় অসম